Hello friends, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো। এই ভিডিওত মই আপোনালোকক ক'বলৈ গৈছো যদি আপোনালোকে এটা YouTube চেনেল চলাইছে, যদি আপোনালোকে YouTubeত ভিডিও বনায়, তেতিয়া হলে আপোনালোকে জানে যে এটা থাম্বনেইলৰ গুৰুত্ব কিমান। এই ভিডিওত মই ক'বলৈ গৈছো আপোনালোকে কেনেকৈ এটা ভিডিওৰ কাৰণে সম্পূৰ্ণ এখন এট্ৰাক্টিভ থাম্বনেইল কেনেকৈ বনাব পাৰিব। কাৰণ বন্ধুসকল চাওক, এটা থাম্বনেইল আৰু এটা টাইটেলে আপোনাৰ ভিডিওটোত ভিউজ বেছি আনিব পাৰে। গতিকে আপোনালোকে থাম্বনেইলখন কেনেকৈ এট্ৰাক্টিভ কৰি বনাব, এই ভিডিওটো সকলোখিনি ক'বলৈ গৈছো। আচলতে থাম্বনেইল ক্ৰিয়েচনটো সম্পূৰ্ণৰূপে আপোনালোকৰ ক্ৰিয়েটিভিটিৰ ওপৰত ডিপেণ্ড কৰিব, সম্পূৰ্ণৰূপে আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। তথাপিতো এই ভিডিওটোত মই এটা আইডিয়া দিম, এখন থাম্বনেইল আপোনালোকক বনাই দেখুৱাম কেনেকৈ আপোনালোকে এট্ৰাক্টিভ থাম্বনেইল এখন বনাব পাৰে। তো ভিডিওটো সম্পূৰ্ণৰূপে চাওক, গোটেইখিনি কথা ভিডিওটোৰ জৰিয়তে গম পাব। তো বন্ধুসকল, আপোনালোকে যিকোনো ধৰণৰ ফটো এডিটিং এপত এখন থাম্বনেইল বনাই ল'ব পাৰে। মই আপোনালোকক পিক্সেল এপ নামৰ এপ্লিকেশ্যনটোৰ জৰিয়তে কেনেকৈ বনাই ল'ব সেইটো দেখুৱাই দিছোঁ। তাৰ বাবে আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। যদি আপোনালোকৰ ইনষ্টল আছে তেতিয়াহ'লে সেইটো অ'পেন কৰি ল'ব। যেতিয়া অ'পেন কৰি ল'ব তাৰ পাছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আপোনালোকে ওপৰত 3 ডটত ক্লিক কৰি নিজৰ ইমেজ চাইজটো চিলেক্ট কৰি ল'ব আৰু ইয়াতে কাষ্টমত ক্লিক কৰাৰ পাছত ইউটিউব থাম্বনেইল বুলি আহিব, তাত আপোনালোকে ক্লিক কৰি দিব আৰু ইউটিউব থাম্বনেইলৰ যিটো ৰিজলিউশ্যন হয় সেইটো আপোনালোকে অ'কে কৰি দিয়াৰ পাছত এখন ইউটিউব থাম্বনেইলৰ চাইজত আহি যাব আৰু ইয়াতে থকা টেক্সটটো আপোনালোকে নিজৰ ইচ্ছামতে লৰচৰ কৰাব। মই আপোনালোকক এই ফটোখন এডিট কৰি দেখুৱাম কেনেকৈ আপোনালোকে এই ফটোখনৰ দৰে আপোনালোকে এডিট কৰি ল'ব পাৰিব। সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে গম পাব আৰু যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে ডিলিট কৰি ল'ব পাৰে। তাৰপাছত আপোনালোকে ইয়াতে বেকগ্ৰাউণ্ডত যদি ইমেজ ইউজ কৰে আপোনালোকৰ নিজৰ ইচ্ছামতে, তেতিয়াহ'লে তাত 3 ডটত ক্লিক কৰি ইউজ ইমেজ ফ্ৰম গেলেৰী কৰিব আৰু আপোনালোকে নিজৰ গেলেৰীৰ পৰা যিকোনো এখন ইমেজ চিলেক্ট কৰি ল'ব পাৰে নিজৰ ইচ্ছামতে। মই ইয়াতে এই ফটোখন ইউজ কৰিছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে ফটোখন ইউজ কৰিব পাৰে। তাৰপাছত আপোনালোকে এই ফটোখন ক্ৰপ কৰি ল'ব পাৰে, কিমান চাইজত লাগে আপোনালোকৰ সেইখিনি, বা ইয়াৰ যদি কোনোবা এটা অংশ লাগে তেতিয়াহ'লে তাৰ পৰা আপোনালোকে ক্ৰপ কৰি নিজৰ ইচ্ছামতে বেকগ্ৰাউণ্ডত ইউজ কৰিব পাৰিব। তাৰপাছত দেখা পাইছে তলত এই ৰাইট চিনটোত ক্লিক কৰি দিব আৰু আপোনালোকৰ ফটোটো বেকগ্ৰাউণ্ডত ইউজ হৈ যাব। আৰু আপোনালোকে যদি নিজৰ ইচ্ছামতে কিবা আখৰ লিখিব বিচাৰে বা ফটো ইউজ কৰিব বিচাৰে তেতিয়াহ'লে ওপৰত যিটো প্লাছ চিন দেখা পাইছে সেই প্লাছ চিনটোত ক্লিক কৰিব লাগিব আৰু তাতকৈ আপোনালোকে সকলোবোৰ অপশ্যন পাই যাব। আখৰ লিখিব পাৰিব, কিবা শ্বেপ ইউজ কৰিব পাৰিব, যদি ত্ৰিভুজ বা তেনেকুৱা যদি শ্বেপ ইউজ কৰিব বিচাৰে তেতিয়াহ'লে সেইবোৰ কৰিব পাৰিব। ইমেজ ইউজ কৰিব পাৰিব নিজৰ ইচ্ছামতে, ওপৰত ইমেজ ইউজ কৰিব পাৰিব। মই আপোনালোকক এখন ইমেজ ইউজ কৰি এতিয়া দেখুৱাই দিছোঁ কেনেকৈ সেই ইমেজখন এডিট কৰিব পাৰি। যেতিয়া ইমেজখন আহি যাব এপ্লিকেশ্যনটোত তেতিয়া আপোনালোকে সেইটো ক্ৰপ কৰি ল'ব পাৰে আৰু তাৰপাছত নিজৰ ইচ্ছামতে এডজাষ্ট কৰি ল'ব পাৰে। কোনখিনিত আপোনালোকে সেই ইমেজটো লগাব বিচাৰে সকলোখিনি এডজাষ্ট কৰিব পাৰিব, আপোনালোকে ৰোটেট কৰিব পাৰিব, গোটেই অপশ্যনখিনি ইয়াতে পাই যাব। তাৰপাছত তলত দেখা পাইছে আপোনালোকে আৰু কিছুমান চিম্বল দেখা পাইছে, তাত গৈ মাজৰ চিম্বলটো যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে সেই ফটোখনৰ সকলোখিনি এডিটিং কৰিব পাৰিব। তাত আপোনালোকে ষ্ট্ৰক বুলি এটা অপশ্যন পাব। যদি ষ্ট্ৰক লগায় তেতিয়াহ'লে কি হ'ব যে আপোনাৰ ফটোৰ যিটো কাষে মানে কালাৰ ইউজ কৰিব পাৰিব, সেইটোক ষ্ট্ৰক বুলি কয়। তো এনেকুৱাকৈ আপোনালোকে নিজৰ ফটোখন এডিট কৰিব পাৰিব। তাৰপাছত আখৰ লিখিবৰ কাৰণে আপোনালোকে প্লাছ চিনটোত ক্লিক কৰিব আৰু টেক্সটত ক্লিক কৰি দিব। তাৰপাছতে এটা নতুন টেক্সট আহি যাব আৰু সেইটোত যেতিয়া আপোনালোকে ডাবল ক্লিক কৰি দিব তাৰপাছত সেই ডাবল ক্লিক কৰিলে আপোনালোকে নিজৰ কীবৰ্ড অ'পেন হ'ব আৰু তাত নিজৰ ইচ্ছামতে সেই টেক্সটখিনি লিখিব পাৰিব। যি লিখে আপোনালোকে তাত লিখিব পাৰে। যদি নিজৰ এছামিছত যদি লিখিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কীবৰ্ডত এছামিছ থাকিব লাগিব আৰু তাৰ পৰা আপোনালোকে এছামিছ লিখি ল'ব পাৰিব। আৰু আপোনালোকে তলত সকলোবিলাক অপশ্যন পাই যাব আৰু সেই অপশ্যনৰ পৰা যিটো আপোনালোকৰ টেক্সট লিখিব সেইটোৰ ফণ্ট সলনি কৰিব পাৰিব, অৰ্থাৎ আপোনালোকৰ ষ্টাইল, আখৰৰ ষ্টাইলবিলাক সলনি কৰিব পাৰিব। আৰু তাত আপোনালোকে বেকগ্ৰাউণ্ড ইউজ কৰিব পাৰিব, মানে বেকগ্ৰাউণ্ডত বেলেগ এটা কালাৰ থাকিব আৰু আপোনাৰ যিটো মানে আখৰ সেই আখৰটো কালাৰ বেলেগ থাকিব। এনেকুৱাকৈ সকলোখিনি এডিট আপোনালোকে কৰি ল'ব পাৰে। আচলতে এই এপ্লিকেশ্যনটো যেতিয়া আপোনালোকে অ'পেন কৰি সকলোখিনি চাব তাৰপাছত আপোনালোকে গোটেইখিনি কথা গম পাই যাব, কেনেকৈ চলাব লাগে, কেনেকৈ এডিট কৰিব লাগে। আপোনালোকে আখৰৰ যদি আপোনালোকে কালাৰ সলাব বিচাৰে তেতিয়াহ'লে কালাৰ্ছত ক্লিক কৰিব আৰু আপোনালোকে আখৰৰ কালাৰ সলনি কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ গোটেই আখৰটোৰ যদি মাজৰ পৰা কিছুমান বেলেগ কালাৰ দিব বিচাৰে সেইটো কৰিব পাৰিব। তলত দেখা পাইছে ইয়াতে আপোনালোকে গোটেইখিনি কৰিব পাৰিব। যেতিয়া আপোনালোকৰ ইমেজখন সকলোখিনি হৈ যাব আপোনালোকৰ নিজৰ মনোপুতভাৱে বনাই ল'ব, তাৰপাছত আপোনালোকৰ ওপৰত গৈ যিখন মেমৰি কাৰ্ডৰ অপশ্যন দেখিব তাত ক্লিক কৰিব আৰু যিটো তাত ক্লিক কৰাৰ পিছত ডাইমেনশ্যন আহিব আৰু তাত ক্লিক কৰাৰ পাছত আপোনালোকে HD কোৱালিটি অৰ্থাৎ যিমান হাই আছে আল্ট্ৰাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইমেজখন ছেভ কৰি ল'ব আৰু সেই ইমেজখন আপোনালোকৰ গেলেৰীত ছেভ হৈ যাব। সেই ইমেজখন আপোনালোকে আপোনালোকৰ ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ'ত গৈ থাম্বনেইল হিচাপে ইউজ কৰিব পাৰে। এনেকৈ আপোনালোকে এই এপ্লিকেশ্যনটোৰ জৰিয়তে অতি সহজতে এখন এট্ৰাক্টিভ থাম্বনেইল বনাই ল'ব পাৰিব। বন্ধুসকল, এই এপ্লিকেশ্যনটোৰ জৰিয়তে আৰু ধুনীয়া আপোনালোকে থাম্বনেইল বনাই ল'ব পাৰে। বহুতো ফিচাৰ্ছ আছে এই এপ্লিকেশ্যনটোত, সেইকাৰণে এই এপ্লিকেশ্যনটো সহজ চলাবৰ কাৰণে গতিকে এই এপ্লিকেশ্যনটো ইউজ কৰিব পাৰে। তো এইখিনি আছিল ভিডিঅ'টোত।
তো বন্ধুসকল এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুৰ সৈতে আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ এতিয়ালৈকে জয় হিন্দ